প্ৰভু ঈশ্বৰ বুলি কোৱা যায় মই সেই শব্দটো বেয়া পাওঁ। সেই গাইজ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। টাইম নাখাব। It's 12. উহ ৰাম, মোক সেইবিলাক নালাগে। আজি কামটো কৰক, বছ খতম কৰক। Be precise. আৰু যদি ফ্ৰেণ্ডছ ক্লাবৰ সদস্যসকলেও তেখেতক সশস্ত্ৰ জনাব। এয়া মাজুলীৰ এক স্মাৰক আন্দোলন কৰিছে। এটি চাপিৰে জুবিন গাৰ্গক প্ৰভু হিচাপে আদৰণি জনাইছে। এখন বেটৰ বিচনীৰে জুবিন গাৰ্গ আদৰণি জনাইছে। ধন্যবাদ। অভিযোগ নিবাৰণৰো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হেল্ল', এই যে প্ৰভু ঈশ্বৰ বুলি কোৱা যায় মই সেই শব্দটো বেয়া পাওঁ। You cannot be. You cannot be God. Right. এইটো বুদ্ধিজিমত কয় যে বুদ্ধই কৈছে যে ইউ আৰ গড, আই এম নট। যেটা বুদ্ধই কয় যে আমাৰ মনে কিয় কয় যে প্ৰভু ঈশ্বৰ, মই ঘেণ্টা নেই। চ' এইবিলাক বস্তু নাইকিয়া কৰিব লাগে। চ' ডোন্ট চে প্ৰভু ঈশ্বৰ। Yes, you respect. Right? You respect me. Don't say that. তেতিয়া মোক খং উঠে। এই প্ৰভু ঈশ্বৰ এইবিলাক নাই, এইবিলাক হিন্দুইজমতো নাই, ক'তো নাই। আমাৰ মই এটা কথা কওঁ, ইয়াত কৃষ্ণ ভগৱান নহয়, তেওঁ কেতিয়া ভগৱান নাছিলে, he was a man. আৰু এটা কথা কম নেকি? সেইটো ইয়াত নকওঁ বাৰু, ইয়াত ক'লে দিগদাৰ হ'ব আৰু। What was Krishna?
ফোনে এতিয়া জাগা ফুৰিবলৈ শিকিলে তোমাৰ